নমস্কাৰ, স্বাগতম মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। আজি মোৰ লাইফষ্টাইলৰ ওপৰত নহয়, মই যিহেতু SRLM-ৰ এগৰাকী কৰ্মচাৰী হিচাপে সৰুকৈ হ'লেও এটা কাম কৰি আছোঁ আৰু বৰ্তমান আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে চৰকাৰে যি নিৰ্দেশনা জাৰি কৰিছে, সেই আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ আজি। যিটো 10,000 টকা দিয়াৰ সিদ্ধান্ত লৈছে, সেই 10,000 টকাটো পাবলৈ কি কি চৰ্ত মানিব লাগিব, ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি কৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাওক। প্ৰথম পৰ্যায়ত যি 10,000 টকা দিব, সেই 10,000 টকাৰে আপুনি যিকোনো এটা উদ্যোগ গঢ়ি তুলিব লাগিব, যিটোৰ থ্ৰুৱেদি আপুনি ইনকাম কৰিব লাগিব। তেতিয়াহে আপুনি দ্বিতীয় পৰ্যায়ত 25,000 টকাৰ ঋণ লাভ কৰিব আৰু এই ঋণটো ঘূৰোৱাৰ পিছত তেতিয়া আপোনাক চৰকাৰে 12,500 টকা দিব, যিটো 50% ছাবচিডি আছে। এতিয়া মূল চৰ্তকেইটালৈ আহিছোঁ। প্ৰথমতে আপোনাৰ একাউণ্টটো আধাৰৰ সৈতে লিংক থাকিব লাগিব। দ্বিতীয়টো হ'ল আত্মসহায়ক গোট, ফেডাৰেচন, বেংক আদিৰ ডিফল্টাৰ নোহোৱা মহিলা। তৃতীয়টো হৈছে নিম্নতম নিজৰ এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপৰ জড়িত মহিলা, নিজৰ কাৰ্যকলাপ উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থকা মহিলা আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ চৰ্তটো হৈছে 3টাতকৈ অধিক সন্তান থকা সাধাৰণ OBC, MOBC আত্মসহায়ক গোটৰ সদস্য আৰু 4টাতকৈ অধিক সন্তান থকা অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ, মটক, চাহ বাগিচা সম্প্ৰদায়ৰ সদস্যসকলক যোগ্য বিবেচিত নহ'ব। 2টা সন্তান থকা সদস্যসকলে সন্তানৰ সংখ্যাৰ সীমাবদ্ধতা সম্পৰ্কে স্পষ্টীকৰণ দিব লাগিব। গতিকে ইয়াত স্পষ্টই কৰি দিছে, সাধাৰণ শ্ৰেণী আৰু OBC, MOBCৰ কাৰণে 2টাতকৈ অধিক সন্তান থকা মহিলাসকলে আবেদন কৰিব নোৱাৰিব আৰু বাকী অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ, মটক, চাহ বাগিচাসকলৰ কাৰণে 4টাতকৈ অধিক সন্তান থকা মহিলাই ইয়াত আবেদন কৰিব নোৱাৰিব আৰু এই ক্ষেত্ৰত হয়তো প্ৰমাণপত্ৰ দিব লাগিব। আৰু একেবাৰে শেষৰ চৰ্তটো হৈছে স্কুললৈ যোৱা বয়সৰ কন্যা সন্তান থকা সদস্যসকলে তেওঁলোকক বিদ্যালয়ত ভৰ্তি কৰোৱাৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব। যিসকল সদস্যৰ কন্যা সন্তান আছে, তেওঁলোকৰ কন্যা সন্তান স্কুললৈ যোৱাৰ যি চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটসমূহ আবেদন কৰোঁতে দিব লাগিব। এই চৰ্তকেইটা মানিলেহে আপুনি 10,000 টকাৰ কাৰণে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া 16 জানুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈকে থাকিব। গতিকে এই চৰ্তসমূহ মানি সকলোৱে আবেদন কৰক। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই উপকৃত হ'ল, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।